হেল্ল' বন্ধুসকল, আজি বেলেগ একো নহয়, মানে মই এখন কমেডি ভিডিঅ' এটা কৰি চাইছোঁ। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি দিবচোন। ট্ৰাই কৰি চাইছোঁ আৰু ভাল পালে লাইক কৰি দিব, আৰু কি ক'ম আৰু ছাবস্ক্ৰাইবটো কৰি দিব লাগিব আৰু। No, 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 no. এয়া 1 কিলোগ্ৰাম নিমখ পালে কাম, মাইলত এয়া আকাশবাণী কমলা পচন্দ। আজিৰ দিনটোৰ কাৰ্যসূচীবোৰ হ'ল 6:30 পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। পৌৰ বিশেষ অনুষ্ঠান গৰুৱে কলপাত নাখায় কিন্তু নিমখ আৰু এই অনুষ্ঠানত জড়িত হৈ থাকিব যোৰহাটৰ পশু চিকিৎসক ডক্টৰ নমস্কাৰ। আজিৰ আঞ্চলিক বাতৰি আবৃত্তি কৰিছে শ্ৰী ব্ৰইলাৰ পায়েঙে। আজিৰ মুখ্য বাতৰিকেইটা হ'ল যোৱাকালি এজন ল'ৰাই কমলা পচন্দ খাব নাপায় গছৰ ডালত ওলমি ছুইচাইড কৰিছে বুলি জানিব পৰা গৈছে। আৰু সিফালে ঔটেঙা নামৰ মহাপুৰুষজনে মদ ৱাইন শ্বপত গৈ খাব নাপায় কেঞ্চাৰ বেমাৰ হৈ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। এয়া আপোনালোকে বাতৰি চাইছে আকাশবাণী কমলা পচন্দৰ পৰা। আৰু সিফালে 1002 নং সমষ্টিত শ্ৰী বিমল মিলিয়ে টিকট নাপায় 1 কাৰ্টুন চিগাৰেট কিনি খাইছে বুলি বেজাৰত খাইছে বুলি জানিব পৰা গৈছে। এয়া বাতৰি জনাইছে শ্ৰীমতী। আৰু ইতিমধ্যে এটা আমাৰ হাতত ব্ৰেকিং নিউজ আহি পৰিছে। 52 নং ৰাষ্ট্ৰীয় ঘাইপথত গৈ থকা কুকুৰক খুন্দিয়াই হত্যা হৈছে বুলি আমাৰ সংবাদদাতা জনোৱা হৈছে। আমি ইতিমধ্যে পোনে যাবলৈ চেষ্টা কৰিম আমাৰ সংবাদদাতা শ্ৰী দৈকোৱা পায়েঙক। আৰু ইতিমধ্যে আমি পুনৰ সংযোগ হৈ পাইছে দৈকোৱা। হেল্ল' দৈকোৱা, সংযোগ আছেনে? হয়, ব্ৰইলাৰ পায়েং ইতিমধ্যে দৰ্শকসকলক চোৱাসকলক দেখাবলৈ চেষ্টা কৰিম। আমি পোনে আমি আপোনালোকক বহুত দুখিত জনাব লাগিব যে আমি ৰাতিপুৱা যে এখন এই ৰাস্তাদি গৈ থকা তেলাই এখন কুকুৰক খুন্দিয়াই পেট উলিয়াই দিছিলে ৰাইজে কৈছিলে। হয়তো আপোনালোকে দেখাব নোৱাৰিম চাগে মৰা কুকুৰটোক ইতিমধ্যে ৰাইজে কাবুল ঘৰলৈ লৈ গৈছে, মানে কাম বুলি কৈছে। আজিৰ মানে একেবাৰে বিহুৰ কাৰণে বহাগ বিহুৰ কাৰণে তৰি দিব বুলি কৈছে। তেলা চালকে পুলিচৰ ভয়ত পলাই পতান দিছে। আপোনালোকে বহুত দুখিতভাৱে চেষ্টা কৰি আপোনালোকক দেখাব নোৱাৰিম চাগে কুকুৰটো এতিয়া বৰ্তমান নাই। এই ৰাস্তাদি গৈ আছিলে এই কুকুৰটো। আৰু আমাৰ কেমেৰা পাৰ্চন বিমল মিলি আপোনালোকক দেখাবলৈ চেষ্টা কৰিব চাগে। এই ৰাস্তাদি গৈ থকা এটা কুকুৰক তেলা চালকে খুন্দিয়াইছিলে। আমি পোনপ্ৰথমে যাব নোৱাৰিম চাগে। ইতিমধ্যে ৰাইজ নাই, এতিয়া ৰাইজকেইটা ইতিমধ্যে পলাই গ'ল মানে পুলিচৰ ভয়ত। গতিকে আপোনালোক আমাৰ কেমেৰা পাৰ্চন কমলা পচন্দৰ সৈতে শ্ৰী দৈকোৱা 1 মিনিট ছাবস্ক্ৰাইব কৰি দিব।